সাধাৰণভাৱে এটা বাইদেউ উপহাৰ দিছোঁ। গুড মৰ্ণিং, মই বৰপেটা কৈলা বাবাক কি জয়। আপোনালোকেতো বিয়াৰ গীত বহুত ভাল পায় ন। বিয়াৰ গীতত তাৰমানে খিচা গীতো আছে তাতে। বিয়াত মানে পানী তোলাৰ হওক বা আপোনাৰ কি কয় যেথেন আপোনাৰ আশে তোলা হওক বা দৰাই গা ধোৱাৰ টাইমতো আছে, এনেকুৱা বহুত গীত থাকে। আৰু লগতে কাৰ্টুন বনায় দীপশিখা বাইদেউ, আপোনালোকে চিনি পায়। তো আজি যাম দীপশিখা বাইদেউৰ ওচৰলৈ আৰু লগত আপোনালোক লৈ যাম, কিছু কথা পাতিম, লগতে গীত শুনিম। তো বলক মই ভিডিঅ'টো আৰম্ভ কৰিছোঁ। আহি পালোঁ দীপশিখা বাইদেউৰ ঘৰ। এতিয়া কলিং বেল বজাই দিওঁ আৰু তেওঁ বাহিৰ ওলাই আহাক লগি মই অলপ ফুল দেখাই আছোঁ আপোনালোকক। চাওক অঁ বাইদেউ আহিলোঁ। স্বপ্নত থাকা বাপু তোকে চিনু চিনু কৰে, তই আইছা আমাৰ স্বপ্নক ঘৈণীয়েক নীলাক চুৰে। কি কয় দিয়ক, নীলাক আছে দেখোন নীলাক টানি আলি ৰাতাত পৰি আছে চিৰা মেখলাৰ কানি। চালে যে মই ভিতৰত সোমাব পৰা নাই। বাইদেউৰ খিচা গীত আৰম্ভ হ'লে, অলৰেডি মোক জোকাই ল'লেয়ে আৰু কিছু কথা পাতিম বাইদেউৰ লগত। বলক ভিতৰলৈ। এয়া দীপশিখা বাইদেউ। নমস্কাৰ। কিন্তু আজি দীপশিখা বাইদেউ মোক মানে এটা কথা কৈছে যে মই যি কথা কওঁ বৰপেটাত ক'ব লাগিব বুলি কৈছে। তো আজি মই কোনো মানে লিখিত দুই এটা নামাৰোঁ, এনেইতো মই দুই এটা আহি যায় লিখিত, তাৰে পাছত বৰপেটা মাৰোঁ, কিন্তু আজি ডাইৰেক্ট বৰপেটাই মাৰিম। তো বাইদেউ কওকচোন, ৰঞ্জন দা আমাৰ কিমান বছৰ হ'ল মৃত্যু হ'বৰ? 11 বছৰ। 11 বছৰ হ'ল? বাপৰে বাপ। 11 বছৰ আপুনি পাৰ কৰাত ধৰক মই গম পাইছোঁ আপুনি বহুত কষ্টৰে পাৰ কৰিছে 11 বছৰ। মানে মই বহুত ঘাট প্ৰতিঘাতৰ মাজত আপুনি দিনকেইটা পাৰ কৰিছে। জানো এজন মানুহ এজন গুচি যায়, তো তিৰোতাজনৰ মাজত কিমান ধুমুহা আহি পৰে সেইটো আৰু সকলোৱে জানে। তথাপি সময়গিলান কেনেকৈ পাৰ কৰিছিল আপুনি? মই প্ৰথম অৱস্থাততো মই 1.5 বছৰ ওলোৱাই নাছিলোঁ, ভয়তে ওলোৱা নাছিলোঁ। 1.5 বছৰ মানুহে কিবা কোৱা হেন পাওঁ, মই এই কাৰণে হ'লেনে এনেকৈ কয় ন আমাৰ বৰপেটাত, এই কাৰণে হ'লেনে। মই নিজেও তাৰমানে কমপ্লেক্সত ভুগছিলোঁ। তাৰমানে মোৰ কাৰণে হ'ল কিজানি, মই বয়াই কিজানি, সেইকাৰণে মানুহৰ আগত দেখাই নিদিওঁ, মই ঘৰৰ ভিতৰতে থাকোঁ, হ'লেই নাযাওঁ। সেনেকৈ তাৰপিছত মোৰ এটা মেচিন আছে, মই ভাবছোঁ মেচিনটোতে কিবা কৰি পাছত কাপোৰৰ সেই কৰিলোঁ, মানে ধাম ধুম মানে 24 ঘণ্টাৰ মই 18 ঘণ্টা মই মেচিনটোতে বহি থাকোঁ, তাতে চাহ তাতে ভাত, তাৰমানে তাতে মই চব কৰি থাকোঁ। মই ওলাই নাযাওঁ মানুহ আহিলে, তাৰমানে আনকি বিচনাৰ তলতো মই লুকাইছোঁ। মানুহ আহিলে মানুহৰ আগত মই মুখামুখি হ'ব নোৱাৰোঁ, তাৰমানে মোৰ ভয় লাগে, বেয়া লাগে। আপুনি ডাইৰেক্ট বৰপেটা ভাষাত বহুত গীত গাই মই গুণগুণাই থাকে গম পাওঁ। আজি এটা শুনক, মানে এনেহেনকাটো আমি নুশুনা গান বৰপেটা ভাষাত। আইঠা কলৰ এটা মই গাওঁ। আইঠা কলৰ মানে আগত যি সেইটো নহয়, আজি এটা দাম আৰু কালি এটা দাম, দেশত লাগিছে কিহৰ ধুমধাম, আঠিয়া কল এটা দাম। এইটো নহয়, সেইটো গালা? সেইটো গাম দে। সেইটো আপুনি গাওক, যিটো আমি শুনা নাই সেনেহেন। আইঠা কল মাতটো বয়া হৈ আছে, মোৰ অলপ আজিকালিৰ চেংৰা গেলাৰ দেহাত নাইকা বল, পুৱাই উঠি চাহ খাই নাখয়াই থাকল, আগেৰ দিনত আটা আহোঁ ভাত পুৱাতে উঠি, জকৰা ভাতে আইঠা কলে খাইছিল ভৰে বাতি, কান্ধত লৈ মেটমেটা ভাৰ বেলাটোৰ বগলত থৈছিল, হাতখেন গাঁও পাৰ, জাখাবাই আনছিল মাছ এক পুৰি ভৰে, দল দৈলা বাৰীৰ শাক আৰে কিহে পাৰে, কিদিন পল্লাক বাপা হেৰে একো পাবাৰ নাই, সকল জিনিসৰে হৈছে দাম জুই চাই, গাখীৰ ভেজাল, মছলা ভেজাল, ভেজাল মিঠাতেল, দালিটো বলে পাউডাৰ হানে দেখ তলক গেল, হেন জানি কহে গোবৰ্ধন দাসে, শুনা চেংৰা ভাই, জকৰা ভাত আইঠা কলত একো ভেজাল নাই। তাৰমানে মই যি দেখিলোঁ, এইটো তাৰমানে গোবৰ্ধন দাসৰ নাম যিহেতু আছে, বোধকৰো গোবৰ্ধন দাসেই লিখিছিল। চাওক, গোবৰ্ধন দাসৰ আৰু এটা গীত শুনিব পাইছোঁ, আগতে তেওঁই লেখা যেন পাইছোঁ আৰু, কাৰণ যিহেতু নামটো আছে, তেওঁই হয়তো লিখিছিলে, দেউতাৰ ডায়েৰীত লেখা আছিল গীতটো। যি কি নহওক, গানটো আপোনালোকে শুনা নাছিল, ময়ো শুনা নাছিলোঁ, কিন্তু শুনি ভাল লাগিল। আৰু কিন্তু অৰ্থগিলান মিলি আছে আজিৰ যুগত, যদিও বহুত আগতে লিখি দিছে এইটো গান, কিন্তু বৰ্তমান মিলি আছে। আচৰিত ঘটনা, চব ভেজাল, দালিতো ভেজাল, গতিকে আইঠা কলটোতে ভেজাল নাই, সেইটোৱে বুজাইছে। আৰু কথা পাতিম, চাই থাকক। বিয়াৰ গীত চিতটো মই সিমান এটা নাইছিলোঁ, তথাপি আমাৰ মাহাৰ পৰা শুনো, মোৰ মাও অসুস্থ, বয়সো হৈছে, মাৰ পৰা মই শুনো, লৈ আহোঁ কিছুমান। আৰু কিছুমান মোৰ তাতে বাই আছে, এটা থুনু বাই বুলি কওঁগে মই তাতে কাৰ্টুনত, থুনু বাই আছে,
চুনুবাইৰ পৰা মই কলং মানে তাইক মই গাবা দুয়োৱে লগ হৈ? লগ হৈ তাইক গাবা দিওঁ আপোনাৰ- তাই মই এটা গীতো ডাঙৰ ডাঙৰ লৈছোঁ অলপে গীত অঁ, কিহক লৈ গীত লৈছে মানে কৰোণাই আছে কৰোণা ভাল কৰোণা গীতো শুনিম মানে পূৰ্বগীয়া অসমৰ ভাষাটো অসমক দিয়াৰে কান্দে অসমবাসীৰে কাৰ পাছে পাছে কৰোণা আইছে বহুতৰ জীৱন খাই খেলছে ৰে কান্দে অসমবাসীৰে কোনোবাৰ আই পিতা গ'ল কোনোবাৰ ঘৰ উদা হৈছে ৰে কান্দে অসমবাসীৰে বাইদেউ এই আপুনি যে কিবা বেঙুৰ বিয়া লৈ কাৰ্টুন বনাইছিল তাৰ এবাৰ দুহাৰে গাই দিয়কচোন শুনো এই যে ফাগুন চৈত মাহত বৰষুণ নাহে না বৰষুণ মস্ত নাহে। উখাৰ হয় মাটি ফাক মেলি যায় তাৰপিছত আৰু খেতিয়ক গিলানৰ কম দিগদাৰ হয় বাপ্পা ঐ আলাই এথনি নহয় হয় 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 সেইকাৰণে তাহোন তাৰমানে ভাবে আৰু মানে বেং বিয়া পাতলি কিজানি বৰষুণ বৰষুণ আহে আহে, মানে এইটো জনবিশ্বাস মানে চলি আহিছে আৰু বেং বিয়া দিলো আমি বৈৰ 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 পাতালৰে নাগনি মৰিল বৈৰ 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 মেঘ দিগাম্বৰ আজি ৰাতি বৈৰাণ ধৰ মেঘ দিগাম্বৰ আজি ৰাতি বৈৰাণ ধৰ আজি বেঙৰ বিয়া ধান পানী দিয়া কেঁচে লুৰা লুৰি কৰে সাপে তামোল কাটে বেঙে মুঠি পৰে চিকাই মানুহ মাতি ফুৰে আজি বেঙৰ বিয়া ধান পানী দিয়া কেঁচে লুৰা লুৰি কৰে বেং তৰাত তৰাত বেঙৰ বিয়া পাতছো আমি নদীৰ গৰাত বেং তৰাত তৰাত বেঙৰ বিয়া পাতছো আমি নদীৰ গৰাত এইটোৰ পৰা আৰু মই গীত শুনিম মানে বিয়াৰ গীতে গাওকচোন বাইদেউ পানী তোলা গীত গাম দে কি? পানী তোলা গীত গাম দে আইদে কইনা নধৰতে পানী তোলাৰ গীত গাৱা চিক্ক হোৱাই কি নোখোৱা আগতে কইনা ধৰাৰ গীতো আছে ই পৰিছে সাগৰে তোমাৰ পিতে কইনা চাই নগৰে নগৰে পক্ষী পৰিছে সাগৰে ধৰাটো হলে চাইনা পাত্তা লাগি চাইনা পাত্তাৰ আগতে তাৰমানে হুৱাগত ধান বান্ধা গীত গাব লাগে কাৰণ চাইনা পাত্তাৰ আগতে শুনো হুৱাগত ধান হুৱাগত বান্ধা ধান হুৱাগত অলপ গাই দিয়ক। ৰহিলো হুৱাগত ধান মুঠি বান্ধা অতি ৰহিলো ঠেকিতে তেল হিন্দু দিয়া প্ৰাণেৰ বন্ধুলো ৰহিলো ধান বান্ধি বান্ধি মই দুলি ভৰালো ৰহিলো দুলিতে বগুৰি যায় প্ৰাণেৰ বন্ধুলো বিয়াৰ গীত গীতা শুনি এনে লাগছে যে মোৰে যে বিয়া মানে ময়ে দৰা হৈ আছো তই গাই আছে এনে লাগি আছে যাৰ বিয়া যেতিয়া বাপুৰ বিয়া এতিয়া তুমি ভাবি আছা তোমাৰ বিয়া কেতিয়া তাৰমানে কি চব মানে সেইটো মানে বিয়াৰ গীতে দি চব মানে আপুনি ক'ব পাৰে না কি নাই না লিখাই আছে আইডিয়া লিখি থওঁ মনৰ চাওক মই কিবা এটা কৈছো কিন্তু মোক উত্তৰটো বিয়াৰ গীতে দি দিছে আৰু চাই থাকক মই দেখাই আছো অতি গতি মজিয়াতে বাতি অলে আহা কইনাৰ মায়েক পুৱে আহে ৰাতি কলহলতা অইলে দিয়াহে ভাঙা ফুটা চাওঁ বাপুৰে বিবাহৰ পানী তুলি বাকে যাওঁ দীঘেলী আলিতে ৰনে হ জাহাৰ ধান গজিছে ৰনে হ হাতী উৰ মেলি খাই কলৰ বাজনাও হে হাতী উৰ ৰণ হাতী কাটি কৰা ৰনে হ বাইদেউ সেই এই যে খিচা গীত গাইছিল সেই অলপ গাওকচোন সেই শুনো খিচা গীতটো বিৰাট ভাল লাগে খিচা গীত তাৰমানে জেঠেন তেঠেনো গায় তাৰমানে হুৱাগত ধান বান্ধি থাকোঁতেও সেই কৰে খিচা গীত গায় মানে হুৱাগত ধান বান্ধি থাকোঁতে খিচা গীত মানে জকৈছে আৰু মায়ে ঠেকি কৰে হেকাৰ বেকাৰ মইৰা বাৰী লৰে আহাৰ ঘৰত চাকটা মৰত দেখি পাতলা নৰে আমি মৰু গীত গাই বিচা চকৰি নাচে বড়োৰ মাকক দেখি আহিলো চাইকেল মাৰি আছে বড়োৰ মাকে চাইকেল মাৰি আছে মতি ধানৰে থপা হৰি হৰি সন্মতি ধানৰে থপা হেৰাম সন্মতি ধানৰে থপা হেৰাম বাপুৰে বয়েকে বিয়া লৈ আহিছে লালেকে বান্ধি দেই খোপা হেৰাম লালেকে বান্ধি দেই খোপা হেৰাম এইগিলান গীত জানি ন আচৰিত এই বস্তুগিলান হৈছে আমাৰ বৰপেটাত ন এই লালে চালে এই শব্দগিলান আমাৰ বৰপেটাত চাওক মানে কি এই বস্তুগিলান যদি
ৰাগ বা খঙত কাৰোবাক যদি এটা এনে শব্দ কোৱা যায় বহুত ডাঙৰ কাজিয়া হয় কিন্তু চাওক খিচা গীতত এইগিলাখান স্পষ্টভাৱে ক'ব পাৰি ইয়াত কোনো মানে ৰাগ খঙৰ কথা নাই চিনাৰে পানী টপাত পিল পিল কৰে জোক কইনাৰে মায়েকৰ ফুল ফুল কৰে মুখ কইনাক মায়াকক লৈকে গীত হৈ গ'ল কইনাৰ মাকক পুৰা ঠেকচি দিয়া হ'ল এবাৰ কি হ'ব বড়ো মাকক ঠেকচ। এবাৰ বড়ো মাকক ঠেকচ হ'ব বৰপেটা ভাষাত ঠেকচ মানুহ জানে পুৰা ঠেকচি দিব বোলে দিয়ক আৰম্ভ কৰক আসিব নিকাকে বড়োরে মাকে হাহুর বাহাত থাকে বড়োরে মাকে হাহুর বাহাত থাকে হাহুর বাহাত থাকে হাহুর বাহাত থাকে হামুখা বানা পলি কে মাতে হামুখা বানা পলি কে মাতে দাপা দুপুর কেটলি হরে লো বড়োরে মায়েকর কেটলি লালে কো বড়োরে মায়েকৰ কেটিলালে কো এটা নাম যদু এটা নাম ৰঘু আৰু এটা ঘৰত আছে নাম কবালৰু আৰু এটা ঘৰত আছে নাম কবালৰু মানে বিয়াৰ গীতৰ লাষ্টত হয় বৰ যেন যাবা হ'ল ঘৰৰ কইনা বিয়া কৰবা ন সেই সময়ত এতিয়া গাপ অলপমান ও নীল গুমুট কেন ললিও ও নীল সীতাৰাম বৰুৱাও দেউতাকে নমস্কাৰ কৰি নিলো বক্সিও দেউতাকে নমস্কাৰ কৰি নিলো বক্সিও ও নীল জুমা জুমিও ও নীল জুমা জুমিও বাপুকে চাইবাক লগি নিলো বক্সিও বাপুকে চাইবাক লগি নিলো বক্সিও বায়েকে আহিছে দূৰৰ পৰা মানে বিয়া খাব আহিছে বায়েকক খিচি দূৰৰে পৰাই বায়েকটো আহিছে তাইৰো নানানটা দুখেৰাম তাইৰো নানানটা দুখেৰাম দুখে ভাগৰে চিয়াৰত বহিছে দুখে ভাগৰে চিয়াৰত বহিছে কুকুৰে চেলকি গেল গাল হেৰাম কুকুৰে চেলকি গেল গাল হেৰাম বাইদেউ আপুনি যে অহো অহো মহো অহো যে আপুনি কাৰ্টুন বনাইছিল তাৰে সেইখিনি আপুনি গাওকচোন ওহো হো মোহো হো মখেত বাজাং যো মহে বলে মুল্লু দে টেপল মুৰা খালো দে টেপলত নহল নুন চাউল লাগে দুন দুন বাগৰ পাত চিকিমিকি আমাক লাগে বগা হিকি তেলে 12 বাজি গেলে 12 বাজি 13 আমি বছৰে বছৰে মাগো আমি বছৰৰ খেলা আমি কৰো হেলা হেলা কলি বেলা হয় চাচলি খেলা হয় শস্য ভয়া ফকত চলি আইছো বিদায় দিয়া বাইদেউৰ লগত বহুত সময় পাৰ কৰিলোঁ আৰু আজি মই প্ৰথম ভিডিঅ'ত মই ডাইৰেক্ট বৰপেটাতে কথা পতাৰ চেষ্টা কৰিছোঁ আৰু যিখিনি ভুল ভ্ৰান্তি হ'লেও কৈছোঁ মাজে মাজে আহি যায় যিহেতুকে ভিডিঅ' কৰি থাকোঁ আৰু বাইদেউৰ আমি সুস্বাস্থ্য কামনা কৰিছোঁ বাইদেউ যেন সদায় এনেকৈ হাঁহি থাকিব পাৰে ফূৰ্তিত থাকিব পাৰে আৰু আমাক নতুন নতুন কাৰ্টুনগিলান যেন দি থাকে আৰু লগতে তেওঁৰ সহযোগী মানে বিয়াৰ গীতত সেই কৰে সহযোগ কৰে তেওঁলোকে মানে সুস্বাস্থ্য কামনা কৰিছোঁ আৰু লগতে মই অলপ সাধাৰণভাৱে এটা বাইদেউ উপহাৰ দিছোঁ কিনো এইগিলা খানানবা লাগে চাই আপোনাক মানে দিছোঁ আৰু এটা সাধাৰণ উপহাৰ আৰু এইটো বাইদেউ ধন্যবাদ দিলো ভালে কুশলে থাক নমস্কাৰ ভালে থাকে কুশলে থাক আৰু ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰক আমাৰ বৰপেটাৰ কথা আপাৰ আসামত বহুত ভাল পায় গতিকে সেই আপাৰ আসামলৈকে যাব লাগিব ভিডিঅ'টো আৰু আপোনালোকে শ্বেয়াৰ কৰক আৰু বাইদেউলৈ আৰু বহুত কথা আছে বাইদেউৰ লগত আপোনাক বহিম এদিন ভালকৈ আৰু কথা পাতিম আৰু মাজতে মোৰ কিন্তু আৰু সেই আহি গৈছে কথিত লিখিত মিক্স হৈছে যি নহওক আৰু কাপোৰ চাপোৰ বহুত কিবা কিবি কৰে গতিকে মই ভিডিঅ'টো সমাপ্ত কৰিছোঁ পিছত আৰু এদিন আহিম ধন্যবাদ